হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। তো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো আজিৰ ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। তো গাইজ এইকেইদিন ঘৰতে আছোঁ, মানে কি কবিয়ে গাইজ, কণ্টেণ্ট নহৈছে ক'তো, কণ্টেণ্ট বনাব পাৰে নাই, কিবা কণ্টেণ্ট নোহোৱাৰ কাৰণে ঘৰতে আছোঁ। তথাপিতো আজি আৰু এনেই এটা নৰ্মেল ব্লগ এটা বনাম। তো ভিডিঅ'টো চাব অহা গাইজ, বহুত দিন ভিডিঅ' দিয়া নাই, তো ভিডিঅ'টো চাব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ' তো গাইজ চাই থাকিব হা, ঘৰতে আছোঁ। তো এনেই আৰু নৰ্মেল এটা ব্লগ বনাম। তো ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব আনকাট কৰি। তো গাইজ আজি আৰু গাইজ বেকগ্ৰাউণ্ড মিউজিক মানে শব্দ বেকগ্ৰাউণ্ডটো আপোনালোকে বেয়া নাপাব, বেকগ্ৰাউণ্ড ভালে মানে কিছুমান চাউণ্ড আহি আছে হা, মই গম পাইছোঁ। এই চাউণ্ডটো কি মানে আমাৰ কাষত মাৰাণ মাৰি আছে, মানে ধানৰ মাৰাণ মাৰি আছে, তাৰে মিচিঙৰ শব্দ, সেইবাবে মোৰ অলপ ভইচটো আপোনালোকে ক্লিয়াৰ শুনা নাপাব পাৰে, তাৰ কাৰণে চৰি। মই অলপ বাহিৰত যে ভিডিঅ' বনাই আছোঁ, তো আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'বিলাক দেই। আছোঁ আৰু কণ্টেণ্ট চণ্টেণ্ট নহৈছে, এনেই আছোঁ আৰু কি কৰিম কি নকৰিম। কালিও সেনেকৈ গ'ল দিনটো, আজি আকৌ আৰু ভিডিঅ'ৰ আগত মোবাইলটো উলিয়াই লৈছোঁ ভিডিঅ' কিবা বনাম বুলি, কিন্তু কি বনাম কি নবনাম একো নাই, একো ক'ব নোৱাৰা হৈছোঁ, মানে একদম কণ্টেণ্টে পোৱা নাই কি ওপৰত বনাম। এনেই নৰ্মেল এটা ব্লগ বনাই আছোঁ, কিবা কাৰণে দেখে আমাৰ চাই থাকিব আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। সেই চাওক পিছত দেখোন যে খেৰ দেখছে, সেইদিনা আমাৰ মাৰলোঁ। তো এখনি হৈছে খেৰ, মানে এখনি হৈছে 1.5 মাটিৰ মাৰা মাছো আৰু 1 বিঘা আনবা আছে। তো আৰু এতিয়া বৰ্তমান এই নৰ্মেল ব্লগে আহি থাকোঁ, এইগিলাখানে আহি থাকোঁ আৰু কি বনাম। বাহিৰত যাব পৰা নাই, মানে মোৰ চেনেলটোতো বহুত ডাউন হৈ গৈছে, কিন্তু কিবা নহয় কিবা দেখাব দি আছে। তো এইগিলাই দেখাই আছোঁ, আপোনালোকে পূৰা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইজ, আৰু ভিডিঅ'বিলাকক শ্বেয়াৰ কৰিব। আৰু আগতে সেই দেখোন আৰু নতুনকৈ এই তাতে সেই নহয় আপোনাক দেখাই আছোঁ, এই তাতে মাৰাণ মাৰি আছে আৰু নতুন। তো সম্পূৰ্ণ ভিডিঅ' এই চাওকচোন কি একদম দামেই দিছোঁ, মই আপোনালোকক দেখাই আছোঁ ৰ'ব, এই দেখাই আছোঁ 1 মিনিট চাব। ধূলা চাওকচোন কি একদম, এই আজিকালি আৰু গৰুৰ গাড়ী নহয় গৈছে। তো আৰু মিচিঙতে সকলোৱে মাৰাণ মাৰিব ধৰিছে, আৰু আগৰ দিনবিলাক পাহৰিয়ে যোৱা হৈছে। এতিয়া নতুন জেনেৰেশ্যনেতো চিনিয়ে পাব নাই গৰুৰ গাড়ী, মানে গৰুই দি যি মাৰাণ মাৰিছিল সেইবিলাক চিনিয়ে নোপোৱা হৈ যাব। চব মিচিং হৈ গৈছে, ধান কাটাৰ পৰা মাৰাৰ পৰা চব মিচিং হৈছে, চব ইলেক্ট্ৰনিক হৈ গৈছে। এয়া চাওক কিমান ধূলা উৰি আছে। মানে একদম বতৰটো একদম ঠাণ্ডা কৰিছে, একদম মানে যেন বৰষুণ আহিব তেনেকুৱা আহি গৈছে, একদম ঠাণ্ডা পেলাইছে। এই যে এতিয়া ঠাণ্ডা কাপোৰ পিন্ধিব লাগে। মই এতিয়া মানে আহিছোঁ অলপ এই গৰুটো খুটিয়াই দিব আহিছোঁ, মানে গৰু আছে আমাৰ, গৰু কটা এই গৰু যি পিছফালে যি দেখছে গৰুটো, এই গৰু খুটিয়ালে দিওঁ আৰু ছাগালকেইটাও লৈ যাওঁ, সেনেকৈ আৰু ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব, মানে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, বাৰে বাৰে সেইটো কথাই কৈ আছোঁ। প্লিজ অলপতো সহায় মানে আগুৱাই যাবলৈ অলপ ছাপোৰ্ট কৰক গাইজ। এইটো মানে আছে আৰু এইটো ফালে দিওঁ গৰু, গৰু হালি দিব আহিছোঁ গাইজ। আকৌ চাই থাকিব গৰুটো অলপ এই ঘটক ছাগাল মুঠতে যোৱা হয়, ঘটক মাই আমাৰ ঘটকে আজি কামক গৈছে। আৰু গাইজ আপোনালোকক এটা আগতে কথা কৈছিলোঁ যে ঘটকৰ কামৰ এটা ভিডিঅ' দিম বুলি, কিন্তু ঘটকক লাগে নাপোৱা হৈছোঁ। ঘটকে আজিকালি দগৰি ঘূৰিয়ে থাকে, ক'ত বা যাই থাকে সিহে জানে।
তো একদিন সেয়াৰ এটা ভিডিঅ' দিম ৰ'বা সি কি কাম কৰে কি নকৰে তো গাইজ চাই থাকিব আমাৰ বগী মাই বগী বগী আহ 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 বগলি